তো ফাইনেলি ভাই লোক গণেশ মন্দিৰ পাই গ'লো। বাইকখন ইয়াতে পাৰ্কিং কৰি ল'লোঁ। তো গাইজ শনি মন্দিৰ। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ আজি ওলাই মেলি ল'লোঁ, মানে ক'ত যাম আমি? শনি মন্দিৰ গৈ আছোঁ। আমাৰ লগত যাব আমাৰ পোৱালি এজনী, কোনজনী এইজনী আমাৰ লগত যাবি গৈ আছোঁ। ভিডিঅ'টো একদম স্কিপ নকৰিবা, এণ্ডলৈকে চাই থাকিব। শনি মন্দিৰ কি হৈ আছে, কি না হোৱা, কি হ'ব, কি নহ'ব, চব দেখাই যাম। আৰু নকওঁ, গৈ আছোঁ। A few moments later. So finally guys आही पाए गलो शनि मंदिर। यह श्रीदेव शनि मंदिर लिखा है यहाँ पर। तो यहाँ अंदर से सब लोग माने यार पूरा भीड़ हो गए अलग मानुह। तो यार भीतर तो है यार श्री शनि मंदिर। तो भीतर एनेकुवा आमार नबौ आमार नबौ। तो यार चाकी ताकी जलाई आछे, चाकी ताकी सबे जलाई मेली आमी पार्किंग आछिल। मोर बाइकখন पार्किंग পৰা লৈ আহোঁগে। पार्किंग কৰি डाइरेक्ट गणेश मंदिर गৈ आছোঁ আকৌ। A few moments later. তো ফাইনেলি ভাই লোক গণেশ মন্দিৰ পাই গ'লো। বাইকখন ইয়াতে পাৰ্কিং কৰি ল'লোঁ। বাইকখন পাৰ্কিং কৰি লওঁ, তাৰপিছত গণেশ মন্দিৰ সোমাই যাম। সেইটো হৈছে গণেশ মন্দিৰ। বাইকখন ইয়াতে পাৰ্কিং কৰি ল'লোঁ, তাৰপিছত সোমাই আছোঁ। ৰ'ব খাই লওঁ। তো এইটোৱে হৈছে গণেশ মন্দিৰ। এইটো হৈছে কাছ এটা, এইটো দেখিছে কাছ। তো ইয়াত কাছ চাছ ওলাই বোলে ইয়াত বহুত আছে। এটা ওলাইছে, ইটো এটা পোৱালি, ইটো পোৱালি এটা আছে। তো ভাই লগ এইটোৱে হৈছে গণেশ মন্দিৰ। এইটো মজা লাগে আহি ইয়াত, মানে ইয়াত ধুনীয়া সৌন্দৰ্যবিলাক ধুনীয়া। গণেশ মন্দিৰ এইটোৱে। গণেশ মন্দিৰ আহিলা? তো গাইজ মানে ইয়াত মানুহ চানুহ ইমান হোৱা নাই। তো অলপ চাওঁ কি হয়, মানুহ আহেনে নাহে। তো ওপৰত উঠি আছোঁ, আমাৰ নবৌহঁত আহি আছে তলৰ পৰা এয়া। তো জোতাযোৰ খুলি যাব কৈছে। তো ওপৰৰ পৰা দেখিবলৈ এনেকুৱা লাগে, দেখি মজা লাগে। ওপৰৰ পৰা ভাল লাগে দেখি। তো ইয়াত গাইছ এনেকৈ চালে আপোনাৰ ভাল নালাগে। ইয়াত যেতিয়া দূৰ নে ওপৰৰ পৰা আপোনাক দেখাব তেতিয়াহে মজা লাগিব। এইটো মানে পূৰা নাও এখন আছে, মজা আছে। তাত কলচী এটা আছে, কি মজা, মানে দেখিলে মজা লাগে। ওপৰৰ পৰা চাব লাগিব, মানে দূৰত এনেকৈ চালে একো মজা নাহিব। তো গাইজ প্ৰথমতে আছিল আমাৰ প্লেনটো আছিল শনি মন্দিৰ যোৱা, তাৰপিছত গুচি আহিলোঁ আমি গণেশ মন্দিৰ। শনি মন্দিৰ আহিলোঁ যদি গণেশ মন্দিৰ ফুৰি যাওঁ ন, সেইকাৰণে গণেশ মন্দিৰ আহি গ'লোঁ। আৰু ভিডিঅ'টো চাই যদি একদম পূৰা ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ একদম চবলৈ কৰি দিব। পুলু এইফালে পুলু, তো ঝুলনা খালি আছে। ঝুলনা খালি আমি ঘৰত যাওঁ এতিয়া, हो गल टाइम यार। तो ये गाइस ये है हमारा बसंती में आ गया है हम। तो घर में चले, बाय बाय।